আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকৰ স্বাগতম। আজি আমাৰ পূজাৰ নৱমী। তো নৱমী পূজাত কি কৰা হয় তো আপোনালোকক দেখাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে, ৰাতিলৈকেও দেখাম। ৰাতি মানে সাংস্কৃতিক সন্ধ্যা আছে, আপোনালোকক দেখাই আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে মানে পূজাত দিবৰ কাৰণে এনেকৈ নৈবেদ্য ৰেডি কৰিছে, মানে পূজাত দিব আজি যিহেতু নৱমী। চাওক আমি পূজালৈকে গৈ আছোঁ। এটা সুন্দরী আমার চোৱা সুন্দরীটো কয়ে মুখখন এই দেখো সেলফি রানী ধুনু চাও এইবিলাক মানুহ তামাম মানুহ হৈছে মানে, আৰু অলপ পিছত বহুত মানুহ হ'ব। আমাৰ দিদি ক'ত? এইবিলাক চাকি দিছে। ইয়াতে হোম কৰিবৰ কাৰণে ৰেডি কৰি আছে। মায়ে অকলে চাকি দি আছে। ৰেডি এতিয়া সেইখন পূজাত যাবৰ কাৰণে চেলফি তাতে বিজি হৈ আছে আৰু চব। এতিয়া আমি খিচাৰি খাব ওলাইছোঁ। এতিয়া চবে ঘৰলৈকে যাই আছে খিচাৰি খাই। এতিয়া গধূলি হ'ল, এনেকৈ সাজি আহিছে, এইবিলাক লাইট দিছে চাৰিওফালে। তো মই এখন চিম্পল শাৰী পিন্ধি আহিছোঁ। তো মোক কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন আপোনালোকে। এয়া চাওক ৰাতি চিনাৰী। আজি ফাংচন আছে, তো ৰূপালী বা আহিব। এইকেইটা সুন্দৰী মানে চেলফি লৈছে। ইয়াতে মানে ফাংচন হ'ব। এয়া আৰতি কৰি আছে জগতী মা। আমি ম'ম' খাই এনেকৈ চুপ খাই আছিলোঁ। তাই লাজ কৰিছে আৰু কেমেৰা আগত আহিব। এয়া চিকেন পকৰা গৰম কৰি আছে, ম'ম' দিছে। বহুত মানুহ হৈছে মানে চিকেন পকৰা আৰু ম'ম' খাব। আমি এবাৰ জিন্স টপ পিন্ধি আহিম। এবাৰ ফাংচন চাব লাগিব না, ফাংচন পুৰা ডান্স মাৰিম আৰু আমি এতিয়া আন্ধাৰ হৈছে। এইটো আমাৰ পূজাৰ গেট, ইমান ধুনীয়াকৈ বনাইছে। তো আমি কাপোৰ চেঞ্জ কৰি আহিলোঁ। তো গান গোৱা অহাৰ পিছত ৰূপালী বা ঘৰলৈ গ'ল। আপোনালোকক অলপমান দেখালোঁ আৰু। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সেনেতে সমাপ্ত কৰোঁ। ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকন কৰি দিব। তো এতিয়ালৈ বাই বাই।